চাওক মই নমস্কাৰ দা আছাম ইউটিউব চেনেললৈ সকলো অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ। যোৱাকালি এটা বিশ্বাস কৰিব নোৱাৰা খবৰ আহিল যে আমাৰ বুকুৰ মৰম বুকুৰ আপোন জুবিন দা আৰু আমাৰ মাজত নাই। আমি কি হেৰুৱালোঁ, শব্দ আৰু অনুভৱ শূন্য। আহক ৰাইজ, দাদা কিদৰে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল ভালদৰে জানো। আমি সকলোৱে জানো যে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ দাদা গৈছিল। আমাৰ অসমৰে সন্তান শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰে আয়োজক। ফ্ৰাইডেৰ পৰা আৰম্ভ হোৱা কথা আছিল। আমাৰ অসমৰে 11জন ছিংগাপুৰৰ নিবাসী দাদাৰ সৈতে 4জন আৰু লগত কিউমাবাৰ সৈতে ছিংগাপুৰৰ সাগৰত তেওঁলোকে স্কুবা ডাইভিং কৰিবলৈ গৈছিল। সাধু থাকোঁতে দাদা চিজৰ এটেক আহিছিলে। ইয়াৰ আগতো দুবাৰ এই বছৰে দাদাক দেখাই দিছিল। ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰায় যদিও ডক্টৰে 2:30 মৃত্যু বুলি ঘোষণা কৰে। ইয়াতে এতিয়া আমাৰ বহুত প্ৰশ্ন উদয় হৈছে। দাদাৰ যিহেতু এই বেমাৰটো দুবাৰকৈ হৈ গৈছে, তেনে পৰিস্থিতিত দাদাক স্কুবা ডাইভিং কৰিবলৈ কিয় বাধা কৰা নাছিল? শ্যাম কানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো দায়িত্ব আৰু কাণ্ডজ্ঞান বোলা বস্তুটো নাছিল নেকি? ইয়াতে আমাৰ এতিয়া বহুত প্ৰশ্ন উদয় হৈছে। দাদাৰ যিহেতু এই বেমাৰটো দুবাৰকৈ হৈ গৈছে, তেনে পৰিস্থিতিত দাদাক স্কুবা ডাইভিং কৰিবলৈ কিয় বাধা কৰা নাছিল? শ্যাম কানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো দায়িত্ব আৰু কাণ্ডজ্ঞান বোলা বস্তুটো নাছিল নেকি? গোটেই অসম তোৰপাল লাগি গৈছে। কিছুমান কাণ্ডহীনতাৰ মানুহৰ বাবে আমাৰ অসমৰ এক সম্পদ হেৰুৱাবলগীয়া হৈছে। এয়া পলিটিক্স নে ষড়যন্ত্ৰ? জন্ম মৃত্যু বিবাহ এতিয়াহে ক'ব নোৱাৰি। দাদাক বুকুত ৰাখি দাদাৰ স্মৃতিবোৰ সামৰি লৈ আহক আমি দাদাক বিদায় দিওঁ। 90 শতিকাৰ পৰা 40,000ৰো অধিক গান গাইছে। 1992 চনত প্ৰথমটো এলবাম অনামিকাৰ পৰা ৰুণজুনলৈ। শিল্পীগৰাকীক হেৰুৱাই গোটেই অসমবাসী মমাহত। দাদা ঘূৰি নহা বাটেৰে গুচি গ'ল গোটেই অসমবাসীক কন্দুৱাই। আপোনালোকৰ মনত আছেনে দাদাৰ এটি গান আছিলে সাগৰ তলিত শুবলৈ মন। দাদাৰ মনটো সাগৰৰ দৰে বহল আছিল। শেষ বিদায়ো সাগৰে ল'লে। তেওঁ আত্মাৰ চিৰ শান্তিৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। জয় জুবিন দা, জয় অসম। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব আৰু লাইক এটা কৰিব নাপাহৰিব।